নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে ভীমকলৰ ৰেচিপি। বাচ্চাটোৰ বয়স হৈছে 7 মাহ আৰু মই মোৰ বাচ্চাটোক কেনেদৰে ভীমকল খুৱাওঁ বাৰু দেখুৱাইছোঁ। চাবচোন, ভীমকলটো পকিছেই বাৰু। ইয়াৰে মই এটা ছিঙি ল'লোঁ। তাৰ পৰা মই এতিয়া ভীমকলৰ বাকলিখিনি ধুনীয়াকৈ গুচাই ল'ম। আচলতে যিহেতু পকা কল হয়, সেয়েহে বাকলিখিনি হাতেৰে গুচাই দিলোঁ। একেবাৰে সহজ। ধুনীয়াকৈ চাফাকৈ এৰুৱাই ল'লোঁ। এতিয়া মই ইয়াৰে ওপৰ অংশখিনি কাটি দিম, কাৰণ ভিতৰত গুটি আছে যিহেতু গুটিখিনি আমাক নালাগে, আমাক কোমল অংশখিনি লাগিব। সেয়ে এইখিনি উলিয়াই লৈছোঁ বাৰু। মই যেনেকৈ দিছোঁ এনেকৈ ধুনীয়াকৈ চেকেলি উলিয়াই দিব। এনেকৈ অকণকৈ মই উলিয়াই দিছোঁ। এনেকৈ এই প্ৰচেছত এনেকৈ উলিয়াই থাকিলে গুটিখিনি অকণো গুটি নাহিব। এনেকৈ ধুনীয়াকৈ উলিয়াই ল'ম। এয়া মোৰ প্ৰায় হৈয়ে গ'ল, অকণমান হ'লেই হ'ব। এতিয়া মই চামুচখনেৰে এনেকৈ মোহাৰি দিম, যাতে কলখিনি মিহি হৈ যায়। এনেকৈ দিলেই হ'ব, যিহেতু কলখিনি কোমলেই হয়, ধুনীয়াকৈ মিহি হৈ যাব। এনেকৈ দিলোঁ বাৰু। এয়া চাওক কি ধুনীয়া মিহি হৈ গৈছে। বাচ্চাটো খাব পৰা হৈছে বাৰু। ইয়াত বাৰু আপোনালোকে গাখীৰ ব্যৱহাৰ কৰিব। মই অকণমান নান ব্যৱহাৰ কৰিম, যিহেতু মোৰ বাচ্চাটোক নান খুৱাওঁ। এয়া চাওক, মোৰ বাচ্চাটোৱে ধুনীয়াকৈ খায়, বিৰাট এনজয় কৰি খায়। প্ৰথমবাৰো দিয়াৰ লগে লগে মুখখন অকণমান বেলেগ কৰি দিয়ে আৰু, কাৰণ যিহেতু টেষ্টটো অলপ বেলেগ ধৰণৰ হয়, সেই এনেকুৱা কৰে। পিছত কিন্তু বহুত এনজয় কৰি খাইছে। মোৰ বাচ্চাটোৱে সদায় খাই এনজয় কৰি বহুত মজা পায়। থেংক ইউ।